এতিয়া দাইলটো সম্ভালি দিলোঁ। হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। ময়ো ভালে আছোঁ। মই অংকুৰিতাই মোৰ ইউটিউব চেনেল অসমীয়া ছোৱালী বেংগলী বোৱাৰীলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই বনাবলৈকে গৈ আছোঁ নিৰামিষ থালি। তাতে কোনো পিঁয়াজ, নহৰু, মচুৰ দাইল ব্যৱহাৰ নহয়। যিসকলে নিৰামিষ খায় বা অন্য কোনোবাৰত নিৰামিষ ৰাখিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই ৰেচিপিটো ব্যৱহাৰ কৰিব পাৰে। মই তাতে থাকিব মোৰ আজি ৰেচিপিত আছে বুটৰ দাইল, লাবৰা আৰু ভাজি। বলকচোন কেনেকুৱা বনাম ভিডিঅ'টোলৈকে গৈ থাকোঁ। প্ৰথমতে মই বুটৰ দাইল বনাম, যিটো চানাৰ দাইল কোৱা হয়, আৰু মই লাবৰা বনাম আৰু লগতে থাকিব কিছু ভাজি। মই বুটৰ দাইল লৈছোঁ এবাটি আৰু হাফ। তাৰে লগত ল'ম মই মুগৰ দাইল 4 ভাগৰ 3 ভাগ লৈছোঁ। তাৰে মই আধা ইয়াতে দি দিম, মিলাই ল'ম, আৰু আধা মই ফ্ৰাই কৰি ল'ম। এয়া মুগ দাইলটো মই ফ্ৰাই কৰি ল'ম। এয়া মই ফ্ৰাই কৰি আছোঁ। একদম পূৰা কলা টাইপৰ নকৰোঁ, একদম গল্ডেন ব্ৰাউন হোৱাকৈ মই ফ্ৰাই কৰি ল'ম। এতিয়া মই গোটেইবোৰ একেলগে কৰি দিছোঁ, ফ্ৰাই কৰাখিনিও মিলাই দিছোঁ। এতিয়া মই 2 ঘণ্টাৰ কাৰণে এইখিনি তিয়াই ৰাখিম। এয়া মোৰ ধুই চফা হৈ গ'ল। মই এতিয়া কুকাৰত বহাই দিম আৰু কুকাৰত 4-5টা মই চিটি মাৰিম। এয়া মই গেছত বহাই দিলোঁ। বুটৰ দাইল চম্ভাল দিম এতিয়া। মোৰ কেৰাহী গৰম হৈ গৈছে। মই ইয়াতে তেল দিম এতিয়া, আৰু তেলৰ লগতে মই 1.5 চামুচ চেনি দিম। আপোনালোকে ইচ্ছা কৰিলে বুটৰ দাইলটো বইল কৰোঁতেও চেনিটো দিব পাৰে। মোৰ দিয়া নহ'ল কাৰণে মই এতিয়া তেলত দি দিলোঁ। বুটৰ দাইলত অকণমান মিঠাটো হ'লে ভাল লাগে, সেয়েহে চেনিটো দিলোঁ। মোৰ বুটৰ দাইলটো বইল কৰিছিলোঁ, আপোনালোকক কৈছিলোঁ যে 4-5টা চিটি দিলোঁ। 4-5টা চিটি দিয়াৰ পিছত দেখিবলৈকে এনেকুৱা হৈছে। মোৰ তেল গৰম হৈছে আৰু ইয়াতে মই চেনিটো গলিবলৈকে ধৰিছে। নগলিলেও কথা নাই। আৰু মই ইয়াতে তেজপাত এখিলা দি দিলোঁ। ইয়াতে মোৰ তেলটো বেছি গৰম হ'ল। গোটা জিৰা অকণমান দি দিলোঁ। আপোনালোকে দিলে দিব পাৰে, নিদিলেও কথা নাই। তাৰপিছতে মই ইয়াতে 1 চামুচ মছলা দিম, যিটো মোৰ নহৰু নাই। আদা, জলকীয়া আৰু জালুক আছে, জিৰা অকণমান আছে। ইয়াতে মই বেলেগ মছলা নিদিওঁ, অকল কচুৰি মেথিটো দিম। সেয়া কচুৰি মেথি চব এনেকুৱাকৈ দিলোঁ। এতিয়া মই লৰাই দি আছোঁ। মছলাখিনি মোৰ ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে, দেখিবলৈকে পাইছে। এতিয়া দাইলটো চম্ভালি দিলোঁ। দাইলৰ কালাৰ দেখিব পাইছে, ধুনীয়া হৈছে। আৰু যিটো মই মুগ ফ্ৰাই কৰি দিছিলোঁ, মুগৰ ফ্ৰাই গোন্ধটো আহিছে। মই ইয়াতে অকণমান পানী দিম। কুকাৰটো আখলি এতিয়া পানী দিম। এতিয়া মই ভালকৈ লৰাই দিম আৰু ফ্লেমটো হাই কৰি উতলিবলৈকে দিম। এয়া মোৰ দাইলটো হৈ গ'ল। এতিয়া একদম শেষত মই ইয়াতে 2 চামুচ ঘি দিম। আপোনালোকে যদি ঘি গোন্ধটো বেয়া পায় তেতিয়াহ'লে নিদিব পাৰে, কিন্তু মই নিৰামিষ দাইল কাৰণে ঘিটো দিছোঁ। ঘিটো দিলে খাবলৈ অকণমান সোৱাদ হয়। এয়া দেখিবলৈকে পাইছে মোৰ দাইলটো হৈ গ'ল। আৰু এতিয়া মই লাবৰাটো বনাম। আজি একদম নিৰামিষ চিম্পুল লাবৰা বনাবলৈকে গৈ আছোঁ। তাৰ বাবে লৈছোঁ জিকা, এয়া স্কচ আৰু এয়া ৰঙালাও, আৰু মই লগতে দিম আলু। এইখিনিৰে মই একদম নিৰামিষ চিম্পুল লাবৰা বনাম। এতিয়া লাবৰাৰ কাৰণে মই কেৰাহী গৰম কৰিলোঁ আৰু মই ইয়াতে তেল দিম। মই তেল দিলোঁ। তেল বেছি নালাগে লাবৰাত, সামান্য পৰিমাণে দিলেই হ'ল। ইয়াত তেল গৰম হোৱাত মই এইফালে তেজপাত দিছোঁ, আৰু ইয়াতে মই 1 চামুচ পাঁচফোৰণ দিম, আৰু জালুক, জিৰা আৰু আদা আৰু জলকীয়াৰ পেষ্ট। এইখিনি অকণমান ফ্ৰাই কৰাৰ পিছত মই ইয়াতে চব্জিটো দি দিম।
তাৰ লগতে মই জিকাও দিলোঁ মই স্কচ আৰু জিকা দিলোঁ কিন্তু মই ৰঙালাওটো পিছত দিম ৰঙালাও আৰু আলুটো মই পিছত দিম এতিয়া মই ভালদৰে লৰাই দিম আৰু লগতে ইয়াতে মই হালধি নিমখ একেলগে দি ঢাকনি বন্ধ কৰি দিম অকমান লৰাই দিছোঁ তাৰপিছত মই ঢাকনি বন্ধ কৰি দিম এতিয়া মই ঢাকনি গুচাই অকমান লাৰি দিম জিকাৰ পৰা পানী উলিয়াব ধৰিছে দেখিছে আপোনালোকে এতিয়া মিহি মিহিকৈ কাটি থোৱা আদাটো দি দিলোঁ আৰু এই আদাটো যেতিয়া লাবৰা খাওঁতে দাঁতত অকমান লাগে তেতিয়া খাই ভাল লাগে লাবৰাটো নিৰামিষ লাবৰাত আপোনালোকে বনাওঁতে এনেকুৱাকৈ দিব পাৰে মই পুনৰবাৰ ঢাকি দিম এতিয়া মই ঢাকনিখন আৰু এবাৰ গুচাই জিকাৰ পানী যথেষ্ট ওলাইছে এতিয়া মই বাকি থকা ৰঙালাও আৰু আলুটো দি দিম ইয়াতে এতিয়া মই এইখিনি ভালদৰে লৰাই দিম মিক্স হোৱাকৈ আৰু মোৰ ফ্লেমটো কিন্তু একেবাৰে কম হৈ আছে মই এতিয়ালৈকে ইয়াতে পানী দিয়া নাই জিকাৰ যেটো পানী ওলাইছে হেতু পানীৰে আৰু মোৰ ফ্লেমটো একেবাৰে কম হৈ আছে কাৰণ মই ইয়াতে এক্সট্ৰাকে আৰু পানী নিদু যেটো সবজিৰ পৰা ওলাব পানী হেতু পানীৰে সবজিখন বইল কৰি লম এতিয়া আকৌ মই ঢাকি দিম এতিয়া মোৰ লাবৰাটো হৈ গৈছে মান ধনিয়া যেটো কিছুমানে বিলাতী ধনিয়াও কয় এয়া মই মিহি মিহিকৈ কাটি লাবৰাত দি দিম এতিয়া আৰু লাবৰাত দি দিয়াৰ পিছত মই এইখিনি ভালকে মিক্স কৰি লম লাবৰাটো সিদ্ধ হৈ গৈছে যিবোৰ বস্তু দিছিলোঁ সব সিদ্ধ হৈ গৈছে মই এতিয়া ভালকে দিম আৰু মান ধনিয়াৰ ফ্লেভাৰটো যাতে গুটেই লাবৰাত যায় হেতু কৰি দিম ভালকে গুটেখিনি মিলাই আছো মোৰ লাবৰা হৈয়ে গৈছে সব বস্তুবোৰ সিদ্ধ হৈ গৈছে মোৰ লাবৰা হৈ গ'ল এতিয়া এয়া মোৰ লাবৰা হৈ গ'ল এতিয়া মই বেঙেনা ফ্ৰাই কৰিম আৰু ৰঙালাও ফ্ৰাই কৰিম এয়া মোৰ নিৰামিষ থালি ৰেডি হৈ গ'ল য'ত বুটৰ দাইল লাবৰা ৰঙালাও আৰু বেঙেনা ভাজি আছে একদম সম্পূৰ্ণ নিৰামিষ নহৰু পিয়াজ মচুৰ দাইল একো ব্যৱহাৰ কৰা নাই ইয়াতে যদিহে মোৰ এই নিৰামিষ থালিৰ ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব